Hello guys, welcome back to my YouTube channel Jyoti Commerce Blog. বহুত দিনৰ বিৰতিৰ পাছত আপোনালোকক স্বাগতম জনাইছো মোৰ YouTube channel Jyoti Commerce Blog লৈ। বহুত দিন ধৰি বিভিন্ন সমস্যাৰ বাবে আপোনালোকক ভিডিঅ' আনিব পাৰিছো, তাৰ কাৰণে দুখিত। কিন্তু এতিয়া পৰা আকৌ ভাবিছো যে নতুনকৈ ভিডিঅ' লৈ আহিম আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে। আৰু বেছি লেট নকৰো আৰু এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিম। অলপ তেতিয়ালৈ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিম। मुझे होते ऐसे लगा साइज है जिंदगी की बात करो तो ये जो जगह सब लोग हुआ हम तो किसी ने पकड़ ले यार ये ब्रेक नंबर ब्रेक पहले गए ताली पर এনেদৰে হাঁহি ধেমালিৰ মাজেৰে আমি আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা আৰু এনেদৰে আমি দুদিনীয়া কাৰ্যসূচীৰে আমি আগবাঢ়িছোঁ বিভিন্ন ধৰণৰ স্থানলৈ আৰু আমি ক'ত ক'ত যাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে বলক আমাৰ লগত আমাৰ যাত্ৰাৰ সংগী হওক। এই বাগানৰ মেনেজাৰে তেওঁলোকৰ চাহ জনগোষ্ঠীৰ লোকসকলক বুজাই দিছে কিদৰে আমি তাত কি কৰিব গৈছোঁ আৰু তেওঁলোকৰ ভালৰ কাৰণে যে আমি গৈছোঁ সেই কথাটো তেওঁলোকক ভালকৈ বুজাই দিছে। টাইম হৈছে 4:24 আৰু ইমান দেৰি আমি এতিয়া মধুপুৰ চাহ বাগানত আহিছোঁ। ইমান দেৰি আমি এইটো শ্ব' কৰিব লাগিব। চব ৰখি আছে। আপোনালোকে ভাবিছে চাগৈ এই গেলা গৰমত আমি কেনেকৈ জেকেট পিন্ধি আছোঁ। আচলতে এই ভিডিঅ'টো মই আপোনালোকলৈ বহুত দিনৰ আগতে আগবঢ়াই দিব লাগিছিল। আচলতে এই ভিডিঅ'টো আছিল 29 নৱেম্বৰতে আমি 28 আৰু 29 তাৰিখে গৈছিলোঁ। তেতিয়াৰ এই ভিডিঅ'টো আছিল আপোনালোকৰ বাবে আগবঢ়াই দিব পৰা নাছিলোঁ। এতিয়া আগবঢ়াই দিছোঁ। আপোনালোকে জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে। প্ৰথম দিনটো কাম সমাপ্ত কৰি আমি লখিমপুৰ গোগামুখৰ এখন হোটেলত সোমাইছোঁ। এইদৰে চাহ বিস্কুট কেক যি পাওঁ এনেকৈ খাই লৈছিলোঁ। খাই লৈ পেলাই তাৰপিছত আকৌ আমি যাত্ৰা আৰম্ভ কৰিম লখিমপুৰৰ থিয়েটাৰ ভেলী দিশে। লখিমপুৰৰ থিয়েটাৰ ভেলীত যাম আমি, তাৰ ৰাতিটো কটাম। আপোনালোকক দেখাম থিয়েটাৰ ভেলীখন কেনেকুৱা আৰু আমি ক'ত থাকোঁ। গতিকে বলক ভিডিঅ'টো আমাৰ লগত উপভোগ কৰোঁ। আজিৰ পৰা আমাৰ ভণ্টি লোকৰ ঘৰৰ বোৱাৰী। নৈৰ কাণৰ বগৰী নৈ কাণৰ বগৰী নতুন এখন ঘৰ পাই নাযাবা দেই পাহৰি। থিয়েটাৰ ভেলী অভিমুখে আমি আহি থকা অৱস্থাতে আমাৰ গাড়ীখনৰ কিছু অলপ প্ৰব্লেম হৈছিলে। সেইকাৰণে আমি মেকানিকৰ ওচৰত আনিছিলোঁ আৰু সেই সময়খনতে দিশা বিস্ত্ৰী আৰু কংকনাই বিয়া নাম জুৰিছিলে। সেই আপোনালোকক অকণ দেখাই দিছোঁ। আমাৰ মস্তি মজা গুৰু মাজে দেখাই দিছোঁ। আপোনালোকে উপভোগ কৰি যাব।
এনেদৰে আমাৰ দ্বিতীয়টো দিন আৰম্ভ হ'ল আৰু আগৰ দিনাখন আপোনালোকক ৰাতিৰ এই থিয়েটাৰ ভেদিখন দেখাবলৈ নোৱাৰি দিলোঁ সেইকাৰণে আজি ৰাতিপুৱা আপোনালোকক এই থিয়েটাৰ ভেদিখন দেখাবলৈ লৈছোঁ লখিমপুৰৰ আমি য'ত ৰাতি ষ্টে কৰিছিলোঁ এইখনেই হৈছে সেইখন থিয়েটাৰ ভেলি য'ত আমি ৰাতিটো কটাইছিলোঁ আৰু ইয়াত আপোনালোকে দেখিবলৈ পাব যিটো চাংঘৰত আমি আছিলোঁ ৰাতি বহুত ধুনীয়া চাংঘৰ এটা আৰু আপোনালোকক মই ভিতৰৰ পৰা দেখাবলৈ কাৰণেও চেষ্টা কৰিম সেই চাংঘৰটো আপোনালোকক চাংঘৰ এটা অভাৰঅল ভিউ দি দিছোঁ আপোনালোকে চাই লওক চাংঘৰটোৰ ভিতৰৰ পৰা কি ধুনীয়াকৈ সজাই পাই ৰখা হৈছে থাকিও সঁচাকৈ বহুত ভাল লাগিল আপোনালোকে কেতিয়াবা চাংঘৰত থাকি পাইছিলে নেকি কমেণ্ট কৰি জনাবচোন আপোনালোকৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ আছে এয়া আমি বেগ লৈ যাবলৈ ওলালোঁ চাংঘৰৰ পৰা ইয়াত নমা চিৰিটো দেখিছে আৰু চাওক ওপৰলৈকে কি ধুনীয়া লাগে তলৰ পৰাও দেখি বহুত ধুনীয়া লাগে চাংঘৰটো এতিয়া আমি ইয়াৰ পৰা বিদায় ল'ম বিদায় লৈ পেলাই আমি আমাৰ আকৌ যাত্ৰা আৰম্ভ কৰিম এতিয়া আমি ইয়াৰ ৰঙা নদীৰ ওপৰত আছোঁ এই ৰঙা নদীৰ ওপৰত আমাৰ আকৌ যাত্ৰা আৰম্ভ হ'ল এতিয়া আমি গৈ আছোঁ এখন নতুন চাহ বাগিচাৰ দিশেৰে আকৌ তাত আমি আমাৰ যিটো ষ্ট্ৰীট প্লে আছে আমি যিটো এৱাৰনেছ ষ্ট্ৰীট প্লে কৰিছিলোঁ সেয়া কৰিবৰ কাৰণে আমি আকৌ গৈ আছোঁ চাহ বাগানৰ মাজলৈ আপোনালোকক দেখাই যাম আপোনালোকে উপভোগ কৰি যাব Slide left onto National Highway 15, National Highway 415. এই ইণ্টাৰেষ্টিং প্লেচটো আপোনালোকে মন কৰক ইয়াত যাত্ৰীসকল অহা যোৱা কৰিবৰ কাৰণে টাটা নেনো ইউজ কৰা হয় যদিও টাটা নেনোখন ডিছকণ্টিনিউ হৈ গৈছে তথাপিও ইয়াত টাটা নেনো ব্যৱহাৰ চাওকচোন ইয়াৰ পৰা ভিতৰলৈ যাবলৈ কাৰণে টাটা নেনোৰ ব্যৱহাৰ এতিয়াও কৰি থকা হৈছে আপোনালোকে আহিলে চাব জেগাটোৰ নাম মই বৰ্তমান পাহৰি গৈছোঁ বাৰু এতিয়া আমি ৰেডি হৈছোঁ সকলো ড্ৰেছ আপ হৈ লৈছোঁ এতিয়া আমি ষ্টাৰ্ট কৰিম আমাৰ ড্ৰামা আৰু অলৰেডি মানুহ আহিবলৈ ষ্টাৰ্ট হৈছেই আৰু আমি ড্ৰামা ষ্টাৰ্ট কৰিম আপোনালোকে চাই যাব আপোনালোকক আৰু এটা কথা ক'ব পাহৰিলোঁ বিশ্বনাথ চাৰিআলিৰ মোনাবাৰী চাহ বাগান যিখন এছিয়াৰ ভিতৰত আটাইতকৈ সৰ্বোত্তম চাহ বাগান হিচাপে জনা যায় চবতছে ডাঙৰ চাহ বাগান যিখন সেইখনৰ ভিতৰত আমি আহিছিলোঁ এয়া আপোনালোকক এণ্ট্ৰিটো দেখাই দিব পাহৰিলোঁ বাৰু তথাপিও এয়া আপোনালোকক কৈ দিছোঁ এয়া হৈছে মোনাবাৰী চাহ বাগানৰ ভিতৰচৰা খালি মোটা হাগা মোটা খাওঁ হাগা মোটা হাগাৰ মেইন মানুহ বেছি হাগুৰি বৃষ্টি এখন তোমাৰ কাৰণে টয়লেট পেপাৰ অ বিষ্ণুদা কোন এই হেল্ল' কৈ দিয়া গোটেই হেল্ল' বাগানৰ ভিতৰত কি ধুনীয়া এটা পদক্ষেপ লৈছে আপোনালোকে চাওক যিসকল লোকে বাগানৰ বুজি নাপায় তেওঁলোকৰ কাৰণে এইদৰে কি ধুনীয়াকৈ লিখি থৈছে আৰু বুজি নোপোৱা সকলো ইয়াত বুজি পায় তেওঁলোকে এইটো ব্যৱহাৰ শিকিবৰ কাৰণে কি ধুনীয়া এটা ব্যৱস্থা কৰি ৰাখিছে সঁচাই প্ৰশংসনীয় এনেদৰে আহি আমি ভিডিঅ'টোৰ শেষ অংশৰ ফালে উপস্থিত হৈছোঁহি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব আৰু যদি বেয়া পালে তেতিয়াহ'লে ডিছলাইক কৰি যাব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আৰু নতুন ঠাই চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহ'লে পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে ষ্টে টিউন বাই বাই